Good morning everyone. কি খবৰ আশা কৰো সকলোৱে ভালে আছে পুনৰবাৰ স্বাগতম টুটুমনি অন্য এটা ভিডিঅ'লৈ এতিয়া আমি যাবলৈ ওলাইছো ঘাই ঘৰলে মানে চাহ কাপ খাই লওঁ আৰু যাওঁ বুলি ভাবিছো ঘাই ঘৰলে যোৱা কাৰণটো হৈছে বিহু গতিকে তো হেয়া কৰিবলৈ যাব লাগিব হেতু কাৰণে ৰাতিপুৱা সোনকালে উঠি কামবোৰ আজৰি কৰি এতিয়া যাবলৈ ওলাইছো আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু আনকালে মানে আন দিনত মানে বিহু দিনত বহুত হৰকে পিঠা বনোৱা হয় কিন্তু এবাৰ একেবাৰে কম বনোৱা হ'ল মোৰ মানে আৰু গাটো বৰ এটা ঠিক নাথাকে মানে সেকেন্ড অপাৰেশ্যন হৈছে হেতু কাৰণে চাগে গাটো অলপ দুৰ্বল লাগি থাকে আৰু বেছি দিন হোৱা নাই যেহেতু বেটাৰ হেতু কাৰণে বহুত দুৰ্বল লাগে আৰু মানে কাম কৰিবলৈ শক্তি নোহোৱা নিচিনা হৈ যায় আমি কৰিব লগাখিনিতো কৰিবই লাগিব উপায় নাই যিমান গা বিষালো নিবিষালো সেয়াই আৰু মানে বহুত দুৰ্বল লাগে আৰু বেটা হ'লেহে মই পিঠাবিলাক বনাব পাৰোঁ হেতু কাৰণে বহুত দিগদাৰ হৈ যায় আৰু সি কান্দিলেতো আৰু মানে মাকক বিচাৰে ন হেতু কাৰণে মানে তেনেকৈ থাকিয়ে গ'ল আৰু বেছি নবনালোঁ এনেকৈয়ে যাওক আৰু নেক্সট বহাগত বা বিহু আহিলে ভালকৈ বনাব লাগিব আৰু বেটা ডাঙৰ হ'লে মানে আৰু বিহু বুলি দুটামান মালে এনেই অকণমানকৈ হ'লেও লৈ গৈছোঁ কিবাকিবি ঘৰুৱাই আগৰ ভিডিঅ'ত যিহেতু মই বজাৰ কৰিবলৈ গৈছিলোঁ তেতিয়া মই আপোনালোকক কি কৰিলোঁ দেখুওৱা নহ'ল বাৰু এযোৰ মাৰ কাৰণে চাদৰ মেখেলা আনিছিলোঁ আৰু দেউতাৰ কাৰণে চাৰ্ট আৰু এইফালে বেগ চেগ লৈ যাবলৈ ৰেডি Mari dulu dah. Buku apa dulu deh? Buku apa dulu deh? Mari dulu. আৰু এইফালে সৰু বৌয়ে মানে আমাক চাহ দিবৰ কাৰণে পূৰা ৰেডি কৰি আছে আৰু মই দেখি আছোঁ পূৰা চাহ বনাই আছে আৰু মই অকণমান সহায় কৰি দিছোঁ আৰু ডিস্কত লাগি লৈ গৈছোঁ আৰু বৌয়ে কেইবাবিধো বিহু বুলি বনালে পিঠা বিহু বুলি চাহ দিছোঁ খাই লোৱা দেই তুমি পনা ঘৰটো দেই আজি মাতাশ্ৰী
ঘৰত চাহ তাহ খাই গুচি আহিলোঁ আৰু মানুহজনো ডিউটি যাব সেইটো কাৰণে মানে গুচি আহিলোঁ আৰু তাৰ ভাগৰ লাগিলে ককায়েকৰ লগত খেলি খেলি আৰু এইফালে ডাঙৰ বেটাই মানে পাজল খেলি আছে আৰু মই সৰু বেটাক খুৱাই মেলি বিচাৰিলোঁগৈ বাৰীত শাক বিচাৰিলোঁগৈ মানে 100 বিধ নহ'ল বাৰু 70 বিধমান বুটলিল বাৰু মটৰ লগতে ভাজি দিওঁ বোলো তাৰপিছত এইফালে ড্ৰাই ফ্ৰাই কৰি আছোঁ গাহৰি মাংস আৰু খাই বৈ অকণমান ৰেষ্ট লৈ মেলি আকৌ মানুহজন যেতিয়া আহিলে তেতিয়া মানে তেওঁৰ লগত আমি গ'লোঁ আমাৰ নিচাৰ্ডক হ'লে মানে একেবাৰে ওচৰতে বাৰু গাড়ীতে গ'লোঁ মানে ৰ'দটো খুব ওলাইছে যে সেইটো কাৰণে সৰু বেটাকো নিবলৈ অকণমান দিগদাৰ পাইছোঁ মানে সেইটো কাৰণে গাড়ীতে গুচি গ'লোঁ আৰু এইফালে ডাঙৰ বেটা খেলি আছে চোফাত কি পজত বহি আছে দেখিছেনে বাৰু সেৱা কৰি মেলি ঘৰ আহি পালোঁহি আৰু এইফালে আহিলে আমাৰ ঘৰলৈ জেং বিহু সৰু সৰু পিচি নাচনী কেইজনমান আহিলে আৰু এইফালে মই দিছোঁ বিহু পিঠা খাবলৈ বৰ ফূৰ্তি পাইছে তাহাঁতি আৰু লাজো কৰিছে